খুব গৰম হৈছে বন্ধু বান্ধৱীসকল। এয়া বৰশী টোপাই আছোঁ। এইটো আপোনাৰ বৰশী, এইটো বৰশী দেখিছে। ৰূপচন্দা মাছ এজনী পালোঁৱেই, আৰু এজনী পাওঁ নেকি বুলি আৰু টোপাই আছোঁ। খুব গৰম হৈছে। আমাৰ এয়া ঘৰৰ বাৰীৰ পিছফালে এই পুখুৰী, এই খুব বৰ এটা ডাঙৰ নহয়, সৰু হয়। সেইটো গোহালি হয়, সেইটো দেখিছে, সেইটো গোহালি। আৰু এইটো কুকুৰা গঁৰাল পুখুৰীটোতে বনাই থৈ দিয়া আছে। আৰু টোপাই আছোঁ, দেখুৱাম আপোনালোকক, মাছ চাই থাকিব। পুখুৰীৰ পানী কমাই থকাখিনি এবছৰ পোনা মাছ হয়। দানাৰ কাৰণে কমাই আছে, দানা দিম অলপ পিছত। শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। শিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ। শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই। সেইজনী দেখিছেনে বন্ধু বান্ধৱীসকল? 3 মাহত ইমান ডাঙৰ হৈছে, 700 গ্ৰাম হৈছে। দেউতা জুখিছিলে। সেইজনী কমাই থকাখিনি বন্ধু বান্ধৱীসকল খুব সৰু মাছ হয়, পোনা মাছ, একেবাৰে পোনা হয়, একেবাৰে সৰু সৰুকৈ মেলা, বেছি দিন হোৱাই নাই।